বিজেপি ফালৰ পৰা দুজন EM পাব এইটোতো আগতীয়া আলোচনা হৈছে এতিয়া কেতিয়া দিব বিজেপিৰ কোটা মুঠতে দুজন EM পাব বিধানসভা ইলেকশ্যনৰ বাবে ছয়জন যি আপোনাৰ সিলেক্টেড মেম্বাৰ দিয়া হ'ল MCLA তাক লৈ আচলতে বিতৰ্ক ওলাইছে এটা বিশেষ জনগোষ্ঠীৰ এইটো হ'ল এইবিলাক ক'ব নালাগে হয় আমাৰ মানে সেইটো কাৰেকশ্যন কৰিব লগা আছে যেটো আমাৰ কোচ ৰাজবংশীৰ পৰা দুজন দিয়া হৈছে বুলি কোৱাটো সেইটো আচলতে আমি এই যেটো নমেনক্লেচাৰ নাম দিয়াৰ ক্ষেত্ৰত ডিক্লাৰেশ্যনৰ ক্ষেত্ৰত কাৰেকশ্যনৰ দৰকাৰ আছিলে এইটো নকৰাকৈ হৈছে মুঠতে আমি কাৰেকশ্যন কৰিম আমি মহিলা ৰিপ্ৰেজেণ্টেটিভ হিচাপে দিছিলে এই আমাৰ প্ৰভা দেৱী বাইদেউ মহিলা ৰিপ্ৰেজেণ্টেটিভ আমি দিব পাৰে ইয়াৰ ভিতৰত আমাৰ হেমপ্ৰভা কি আছে হেমপ্ৰভা বাইদেউক আমি দিছে মহিলা হিচাপে দিছে আমি এইটো জনগোষ্ঠীলৈ কথা নহয়